সুজিত নাৰ্জাৰী বড়ো আন্দোলনৰ প্ৰথম শ্বহীদ তেখেতৰ শ্বহীদ দিৱস আৰু 1987 12 জুনত তেখেত শ্বহীদ হৈছিলে আৰু তেতিয়াৰ পৰাই বড়ো জনগোষ্ঠী নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্বত এই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে আৰু আজিও সমগ্ৰ বিটিআৰ অঞ্চলত বিভিন্ন অঞ্চলত পালন কৰাৰ লগতে ইয়াত কেন্দ্ৰীয়ভাৱে নিখিল বড়ো ছাত্ৰ সন্থাই এইটো পালন কৰিছে আৰু ইয়াত আমি সকলো অংশগ্ৰহণ কৰিছোঁ। মই প্ৰথমতে আমাৰ শ্বহীদ সুজিত নাৰ্জাৰীৰ পৰা আৰম্ভ কৰি যিমানখিনি শ্বহীদ হ'ল বড়ো আন্দোলনত সকলোলৈ মই শ্ৰদ্ধা জনাইছোঁ আৰু লগতে যিসকলে নিজৰ বহুমূলীয়া জীৱন আৰু তেজ দি পেলাই বড়ো জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে বড়ো জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ কাৰণে কাম কৰি গ'ল তেখেতসকলক মই মোৰ তৰফৰ পৰা মই চেলুট কৰিছোঁ আৰু অনাগত দিনত তেখেতসকলৰ তেজৰ বিনিময় তেখেতসকলৰ ত্যাগৰ বিনিময়ত বড়ো সমাজখন যে আগুৱাই নিব লাগে বড়ো সমাজখনৰ ভাষা সাংস্কৃতিক অস্তিত্ব ৰক্ষা হ'ব লাগে এই কামবিলাক আমি কৰি আছোঁ আৰু অনাগত সময়ত কৰি যাম কাৰণ সেইটো আমাৰ সকলোৰে দায়িত্ব। আজি অসম চৰকাৰ ভাৰত চৰকাৰেও বহুত গুৰুত্ব দিছে বড়ো সমস্যাসকল সমাধানৰ কাৰণে। এটা সময়ত উত্তপ্ত আছিলে বড়ো অঞ্চল, আজি এই বড়ো অধ্যুষিত অঞ্চল শান্তি হ'ল, ইয়াত শান্তিৰ কপৌ চৰাই সদায় ৰাতিপুৱা গধূলি উৰি আছে। চ' এই পৰিৱেশবিলাক কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে গঢ়াত আমাক সহায় কৰিলে আৰু ইয়াৰ লগতে সকলো সংগ্ৰামীবিলাকো আজি মূল খুঁটিলে আহিল। এইটো মানে গণতান্ত্ৰিকে হওক অগণতান্ত্ৰিকে হওক সকলো আজি সংগ্ৰামটো অলপ সময়ৰ কাৰণে ত্যাগ কৰি সকলো জাতি গঠনৰ কামত সকলো কাম কৰিছে। ইয়াৰ কাৰণে আমাৰ শিক্ষা দীক্ষা সমাজ সকলো দিশত আগবাঢ়ি যাই আছে। গতিকে আজি বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ কথাটোক লৈ যি এটা যোৱা দশকৰ পৰা দশক সংগ্ৰাম চলিছিলে ইয়াৰ পিছত আজি এটা পৰিৱৰ্তন আহিছে আৰু ইয়াত আজি শ্বহীদসকলৰ ডাঙৰ এটা অৱদান আছে। এই কাৰণে আমি সকলোৱে শ্বহীদসকলক শ্ৰদ্ধা জনাইছোঁ। আমি সুজিত নাৰ্জাৰীৰ এটা স্মৃতি তৰ্পণ স্মৃতি এটা বেদী নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। যোৱা বছৰৰে সিদ্ধান্ত আছিলে কিন্তু এই বছৰ আমি ভাটিপাৰাত য'ত তেখেতৰ জন্মস্থান তাত সুজিত নাৰ্জাৰীৰ নামৰ এটা ডাঙৰ এটা স্মৃতি শ্বহীদ বেদী এটা তাত আমি নিৰ্মাণ কৰিম য'ত নেকি কেন্দ্ৰীয়ভাৱে অনাগত দিনত সকলো তাত গৈ পেলাই শ্ৰদ্ধা জনাব পাৰিব। মুংখ্লং সুজিত नार्जारीनि मुंख्लं सान 1987 मायथाइयाव 12 जुनाव उदखारिफोरा बिथांखौ जिउ फोजोबदोंमोन। बै समनिफ्रायनो दुलाराय बर' फरायसा आफादनि दैदेननायाव बर' माहारिया बे सानखौ मुंख्लं सान हिसाबै फालिबोदों। आङो दिनै मुंख्लं सानाव जोंनि गिबि मुंख्लं सुजित नार्जारी बिथांनिसिम बिथांनि जौ सोलेरनिसिम आंनि खुलुमनाय आरो सिबिनायखौ बावहरदों। अबंलावरिनोबो आरज गाबदों बिथांखौ अराय सम सोरगोआव आलो गोजोनै थानो मोजां जायगा होयो बेनि थाखाय बिथांनि न'खरनिसिम आंनि खुलुमनाय आरो सिबिनायखौ बावहरदों। बेजों लोगोसे बड'लेण्ड सोमावसारनायाव जिखिनि मुंख्लं जालांबाय एबसुनि मुंख्लं बिएलटिनि मुंख्लं आरोबाव एनडिबिनि मुंख्लं बिनि सिगाङाव बर' थुनलाइ आफादनि मुंख्लं बे गासैबो मुंख्लंफोरनिसिम आंनि गोसो गोरबोनि खुलुमनाय आरो सिबिनायखौ आङो बावहरदों आरो लोगोसे मुंख्लंफोरनि थै आरो जिउनि जि बेसेन जे जोङो हारिखौ जौगाहोनांगौ हारिखौ दाफुंनांगौ बे थांखिखौ लानानै जों खामानि मावगासिनो दङ। दिनै सोलोंथाइ समाजखान्थि रांखान्थि हारिमु गासैबो बिथिङाव जों खामानि मावगासिनो दङ आरो बड'फानि जि सिमांमोन बेखौ मोगथां महर होनायाव जों जाफुंसार जागोन आङो बेहा फोथायनाय दङ। मुंख्लं न'खरफोरनि जि एक्स ग्रेसिया बियो लासै लासैनो होलांबाय थागोन आरो जि जोंनियाव साख्रि दायो माखासे ओंखारदों बेवहायबो जोङो माबा मोनसे कटानि बेबस्था खालामनो थाखाय जों सानगासिनो বুলি নহয়। কিছুমানে পাইছে তেখেতসকলৰ ইতিহাসটো বেলেগ আমাৰ ইতিহাসটো বেলেগ। আজি আমি অসমত খুব ভালকৈ আছোঁ। আমাৰ প্ৰথমবাৰৰ কাৰণে MP গৈছে গতিকে MP জন অলপ শিকিব লাগিব জানিব লাগিব। গতিকে খুব হাৰবাৰী নহয় আজিয়ে সব হ'ব লাগে কাৰণ ভুকুতে কল নপকে বুলি এটা কথা আছে। গতিকে আমি এটা ঘুচাতে কলটো পকাই খাব বিচৰা নাই, সময় আছে। আমাৰ সবচে ডাঙৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এজন প্ৰধানমন্ত্ৰী যিজনে আজি কৈছে যে ভাৰতবৰ্ষখন বিকশিত দেশ হ'ব লাগে। বিকশিত দেশ গঢ়াৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাম কৰিছে। ভাৰতবৰ্ষত 100% শান্তি অনাৰ কাৰণে কাম কৰি আছে, ভাৰতবৰ্ষক আগুৱাই নিয়াৰ কাৰণে কাম কৰি আছে। গতিকে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে যে প্ৰধানমন্ত্ৰী দায়িত্ব ল'লে ইয়াতে আমি NDA হিচাপে বহুত সন্তুষ্ট হৈছোঁ আৰু UPPL হিচাপেও আমি বহুত সন্তুষ্ট হৈছোঁ। কৃষিৰ কাৰণে একৰ্ডতে বহুত পেকেজ আছে, সেই পেকেজখিনি ইমপ্লিমেণ্ট কৰাৰ কাৰণে কৈছোঁ। এইখিনি শেষ হোৱাৰ লগে লগে আৰু আমি পেকেজ বিচাৰিম। পেকেজ এনে বিচাৰি থাকিলে নহ'ব, আমাক কি লাগে সেইটো ঠিক কৰি ল'ব লাগিব। এতিয়া আমাৰ ইউনিভাৰ্চিটি আহিব, NIT আহিব, স্পৰ্টছৰ ইনষ্টিটিউশ্যন আহিব, এইখিনি আমি কৰি ল'ম।
ইয়াৰ পিছত আকৌ বিচাৰিম দেশখনেতো বনাই দিবই আমাক যি লাগে মুখ্যমন্ত্ৰী ডাঙৰে ডিষ্ট্ৰিক্টে মেডিকেল কলেজ বনাব বিচাৰিছে স্পৰ্টছ কমপ্লেক্স বনাব বিচাৰিছে গতিকে এইবিলাকতো আমাৰ তাত আহিয়ে যাব থেংক ইউ